ভোগালী বিহুৰ আনন্দ উল্লাসৰ মাজতে গোৱালপাৰা জিলাৰ ধূপধাৰাৰ পদুপাৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এই ঘটনাক কেন্দ্ৰ কৰি এক চেপা উত্তেজনাই বিৰাজ কৰিছে অঞ্চলটোত। ইতিমধ্যে সেই ঘটনা প্ৰত্যক্ষ কৰিবলৈ অগণন লোকৰ সোঁত বৈছে সেই স্থানত। আপোনালোকে প্ৰত্যক্ষ কৰিছে সেয়া খেতিপথাৰৰ মাজত দৃশ্যাংশ, আৰু এনেদৰে একাংশ লোক আহি উপস্থিত হৈছে সেই দৃশ্য চাবলৈ। দৰাচলতে পদুপাৰাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটি। দমকলৰ পৰা পানী নহয়, এইবাৰ দমকলৰ পৰা নিৰ্গত হৈছে জুই। আৰু এই চাঞ্চল্যকৰ ঘটনাটি সংঘটিত হৈছে গোৱালপাৰা জিলাৰ ধূপধাৰাৰ পদুপাৰাত এক ধাননি পথাৰৰ মাজত দমকলৰ বাবে বৰিং কৰি থকা অৱস্থাত হঠাৎ দমকল পাইপৰ পৰা বুৰবুৰণি উঠে আৰু প্ৰচণ্ড শব্দ হয়, আৰু তাৰ পিছতে ইয়াৰ পৰা নিৰ্গত হ'বলৈ ধৰে জুই। বৰিং কৰি থকা অৱস্থাত পাইপেৰে এনেদৰে পানীৰ পৰিৱৰ্তে জুই নিৰ্গত হোৱাৰ ঘটনাৰ পোহৰলৈ অহাত ইয়াত নিয়োজিত কৰ্মচাৰীসকল আতংকিত হৈ পৰে, আৰু এই ঘটনাই লাহে লাহেকৈ বনজুইৰ দৰে বিয়পি পৰে, আৰু যাৰ পিছতে উক্ত স্থানত বহু লোকৰ সমাগম হয় সেই দৃশ্য চাবলৈ। আপোনালোকে দেখিছে সেই দৃশ্য। যিসকল কৰ্মচাৰী এই বৰিঙৰ কাম কৰি আছিল তেওঁলোকৰ যেতিয়া অৱগত হ'লে পানীৰ পৰিৱৰ্তে বৰিঙৰ পাইপৰ পৰা ওলাইছে জুই, তেতিয়াই আতংকিত হৈ পৰে, আৰু ইয়াৰ পিছতে ঘটনাটোৱে বনজুইৰ দৰে বিয়পি পৰাৰ পিছত উক্ত স্থানত বহু লোকৰ সমাগম হয়। এই দৃশ্য বাস্তৱিত হয় নে নহয় তাক প্ৰমাণ কৰিবলৈ একাংশ স্থানীয় লোকে খেতিপথাৰৰ পৰা খেৰসমূহ জমা কৰি, আপোনালোকে দেখিছে কিদৰে খেৰসমূহ জমা কৰিছে, আৰু তেওঁলোকে সেই পাইপৰ ওপৰত দিয়ে, আৰু যাৰ পিছত সেই খেৰসমূহতো জুই ধৰি দৰাচলতে আজি দিনৰ ভাগতে আপোনালোকে দেখিছে সেই দৃশ্য। এক খেতিপথাৰৰ পৰা খেৰসমূহ জমা কৰি এনেদৰে জুমুঠি কৰি দিয়া হয় পাইপৰ ওপৰত, আৰু তাৰ পিছতে দাউ দাউকৈ জ্বলি উঠে এই খেৰৰ জুমুঠিটো। আপোনালোকে দেখিছে সেই দৃশ্যাংশ এক অস্বাভাৱিক ঘটনা বুলি ক'ব লাগিব। পানীৰ পৰিৱৰ্তে বৰিঙৰ পাইপৰ পৰা এনেদৰে জুই ওলোৱা ঘটনাই এক আতংকৰ সৃষ্টি কৰিছে উক্ত অঞ্চলত, লগতে আতংকিত হৈ পৰিছে স্থানীয় লোকসকল। আৰু আপোনালোকে প্ৰত্যক্ষ কৰিছে সেই দৃশ্যাংশ কিদৰে জুমুঠি বান্ধিছে খেৰৰ, আৰু এই জুমুঠিসমূহ পাইপৰ ওপৰত দিয়াৰ পিছতে দাউ দাউকৈ জ্বলি উঠিছে এই খেৰৰ জুমুঠি, আৰু ইয়াকে কেন্দ্ৰ কৰি এক আতংকময় পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে এই কৌতূহলৰো সৃষ্টি কৰিছে। আৰু এই ঘটনাই বনজুইৰ দৰে বিয়পি পৰাত উক্ত স্থানত অগণন লোকৰ সোঁত বয়, আৰু এই দৃশ্য তেওঁলোকে নিজৰ নিজৰ মোবাইলৰ কেমেৰাটো বন্দী কৰিবলৈ যত্ন কৰে। আৰু আপোনালোকে সেই দৃশ্য দেখিছে কিদৰে খেৰৰ জুমুঠি পাইপৰ ওপৰত দিয়াৰ পিছতে দাউ দাউকৈ জ্বলি উঠিছে। ইতিমধ্যে জানিব পৰা মতে পদুপাৰাৰ নবীৰ হুছেইন নামৰ লোকজনৰ খেতিপথাৰত দমকলৰ বাবে বৰিঙৰ কাম চলি আছিল, আৰু সেই কাম চলি থকাৰ পিছতে বৰিঙৰ পাইপ প্ৰায় 30 ফুট খোৱাৰ পিছতে এনেদৰে পাইপৰ পৰা বুৰবুৰণি উঠিবলৈ ধৰে, আৰু তাৰ পিছতে প্ৰচণ্ড শব্দ হয়, আৰু যাৰ পিছতে তাৰ পৰা নিৰ্গত হ'বলৈ ধৰে অহৰহ জুই। আৰু এই দৃশ্য আপোনালোকে দেখিছে কিদৰে পানীৰ পৰিৱৰ্তে পাইপৰ পৰা এনেদৰে নিৰ্গত হৈছে জুই। আৰু এই ঘটনাই এতিয়া এক প্ৰকাৰে আতংক সৃষ্টি কৰিছে, আতংকিত কৰি তুলিছে ৰাইজকো। মই পুনৰ জনাইছোঁ এই অস্বাভাৱিক ঘটনাটি সংঘটিত হৈছে গোৱালপাৰা জিলাৰ ধূপধাৰাৰ পদুপাৰাত, আৰু খেতিপথাৰৰ মাজত ধাননি খেতিপথাৰৰ মাজত দমকলৰ বাবে বৰিং কৰি থকা অৱস্থাত এনেদৰে পানীৰ পৰিৱৰ্তে এনেদৰে জুই নিৰ্গত হয়, আৰু এই ঘটনাই এক চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰু আপোনালোকে দেখিছে সেই দৃশ্যাংশ কিদৰে এই পাইপৰ পৰা বৰিঙৰ বাবে পোতা পাইপৰ পৰা কিদৰে জুই নিৰ্গত হৈ আছে অহৰহভাৱে। ভিডিঅ'টো যদি শ্বেয়াৰ কৰি ভাল লাগিছে তেতিয়াহ'লে শ্বেয়াৰ কৰিব, লাইক কৰিব, আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।